বছৰপৰা দেখি আছে বুঢ়া হ'ল যে কোৰিঅ'গ্ৰাফাৰ হয় এবাৰ এক্টিং কৰিছে ইয়াত কিংকিনি আহিছে আমাৰ সিদ্ধাৰ্থৰ ৱাইফ এক্ট্ৰেছ চ' ডক্টৰ বেজবৰুৱাৰ কাৰণে আপোনালোকক আহ্বান জনাবলৈ আহিছে যাতে চিনেমাখন আপোনালোকে চায় এখন ডাঙৰ চিনেমা আৰু এখন ৰিমেক হয় বাট নতুন ষ্টৰী প্ৰায় ৩৫ বছৰ পিছত আকৌ কৰা হৈছে আগৰখনত দেউতাকে কৰিছিলে এইখনত পুতেকে কৰিছে আৰু লগত মই কৰিছোঁ চ' বেজবৰুৱাৰ কাৰণে এটা হাত চাপৰি লাগে ডক্টৰ বেজবৰুৱা 3 ফেব্ৰুৱাৰী আমি ৰিলিজ কৰিম থেংক ইউ ভেৰি মাছ সিদ্ধাৰ্থে ক'ব কিবা এটা সকলোৱে এটা কথা ক'ব চব ভালে আছেনে আজি 7 বছৰ পিছত মিছন চাইনাৰ পিছত ইয়ালৈ আহিছো আকৌ কওক ভালে আছেনে বঢ়িয়া আমাৰ 3 ফেব্ৰুৱাৰীত নতুন চিনেমা আহি আছে ডক্টৰ বেজবৰুৱা 2 তাত মোক দেখিব কিংকিনিক দেখিব অসীম দাক দেখিব আৰু জুবিন দাক দেখিব এটা স্পেচিয়েল ৰোল ডিএছপি মহাদেৱ বৰবৰুৱা বুলি তো সকলোৱে এবাৰ মিলি কওক 3 ফেব্ৰুৱাৰী কি আহি আছে আৰু জোৰকে কি আহি আছে বঢ়িয়া থেংক ইউ সো মাচ আমাৰ ডিএসপি মহাদেৱ বৰবৰুৱাৰ এটা স্পেশালিটি আছে ছবিখন চালে গম পাব পাব্লিসিটি তেওঁ একেবাৰে ভাল নাপায় দেই এবাৰ জুবিন দাৰ লাইনটো এবাৰ জুবিন দা প্লিজ প্লিজ মই পাব্লিচিটি একেবাৰে ভাল নাপাওঁ এইটো কিবা কৰিব পাৰে কিন্তু মই ভাল নাপাওঁ পাব্লিচিটি চ' পাব্লিচিটি নকৰিব চিনেমাখন চাব বছ আমি ছবিখনৰ প্ৰমোশ্যন কৰিব আহিছোঁ কিন্তু জুবিনদাৰ বিষয়ে কওঁ এটা যে জুবিনদাৰ লগত আগৰ পৰা ওতঃপ্ৰোতভাৱে জড়িত গানত এক্টিং কৰিছোঁ কিন্তু এটা কথা কওঁ মই কওঁ আজি জুবিনদাক নেচাৰেল এক্টৰ হিচাপে আমি মই গ্ৰহণ কৰোঁ কিন্তু এই তেওঁ যেতিয়া এক্টিং কৰে নেচাৰেল আৰু এইখন ছবিত এটা ব্যতিক্ৰমী ৰোল কৰিছে তেখেতে আৰু আপোনালোকে চাব এইখন ছবি কোনো ধৰণৰ বোৰ নহয় একদম এণ্টাৰটেইনমেণ্ট ছবি এখন আপোনালোকে আহিব 3 ফেব্ৰুৱাৰী ৰিলিজ আহিব ধন্যবাদ দৌৰি দৌৰি যাম ডক্টৰ বেজবৰুৱা টুচম এবাৰ একেলগে কম দে এবাৰ একেলগে এবাৰ কিংখিনি ৰিকুৱেষ্টেড 1 2 3 দৌৰি দৌৰি যাম ডক্টৰ বেজবৰুৱা টুচম থ্যাংক ইউ এবাৰ টিজাৰটো অকমান সাউণ্ডৰ সৈতে এবাৰ বাজিব নেকি বাৰু বাজিবই লাগিব Oh, I love it!